হিমন্ত মামাই কেনেকুৱা কয়? হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৰে নিশ্চয় ভাল, মোৰো ভাল। আজি অন্য এটা নতুন দিনত নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৰে নিশ্চয় ভালেই, আমাৰো সকলোৰে ভাল। এয়া ৰাতিপুৱাই আমি চব বহি আছোঁ আগফালে। আচলতে আজি আমাৰ এটা বিশেষ দিন। কি বিশেষ দিন সেইটো আপোনালোক সকলোকে ক'ম বাৰু, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এইয়া এইফালে খানা বনাই আছে, এইফালে এয়া মাছ ফ্ৰাই কৰি আছে দাদাই, তাৰপিছতে সেয়া এইফালে দে আৰু আমাৰ মনমায়ে অলপ সহায় কৰি দিছে দাদাজনক। আৰু এইফালে মাছৰ দালি, এয়া মাছ ফ্ৰাই কৰি দিছে সেইফালে দাদাই বনাই আছে। আৰু এতিয়া এইফালে এয়া খানা হ'ব আৰু এতিয়া আমাৰ আজি কিনো বিশেষ সেইটো চাওঁগৈ ব'লক। এয়া হৈছে মায়ে চাকি এগছ জ্বলাই লৈছে। আচলতে কিবা এটা শুভ কাম কৰাৰ আগত এগছ বন্তিয়ে জ্বলাবই লাগে। এতিয়া সেয়া মায়ে প্ৰথমতে আৰম্ভ কৰিছে। এইফালে আলহী দুলহীও আহিছে, ওচৰৰ বৌ। তাৰপৰা এইফালে আমাৰ দুজন মোবাইলত ব্যস্ত। তাৰপাছতে আজি আচলতে আমাৰ কি বিশেষ সেইটো কৰি দিছোঁ। আজি আমাৰ নতুন ঘৰটো বনাইছে, আজি ছেকেণ্ড ছাদখন মানে ঢালিছে। এইটো ধুনীয়া ওলাইছে, এইটো চা এতিয়া আমাৰ ইয়াৰ খানা হৈ গ'ল। এতিয়া এইফালে খাবলৈ দি দিছে আৰু এবাৰ প্ৰথম যিসকলে কাম কৰি আছে তেখেতসকলক খাবলৈ দি দিছে। মানে ইমান ভাগৰে জোগৰে কাম কৰি আছে, আচলতে বেয়াও লাগে। আৰু আজি আচলতে বতৰটো অকণমান বেছি গৰমো নহয় বাৰু, ঠাণ্ডাই। এতিয়া অকণমান কিনকিনীয়া বৰষুণ দিছিলে, তথাপিতো আকৌ ইমান চোকা ৰ'দ দিছোঁ। ইমান গৰমত এই গৰমে গৰমে ভাতকেইটা খাই আৰু মজা লাগিব। এতিয়া খাই লওঁ ব'লক। এতিয়া খানা খাব হৈ গ'ল, এতিয়া আমিও খানা খাই মেলি লওঁ। এয়া চাওক ইভাগ মোৰ ভাগৰ এয়া চব কৰি লৈছোঁ আমি ঘৰৰ। এয়া মাহঁত বাৰু খোৱা নাই, মাহঁতে অকণমান দেৰিকৈ খাব। বাকী আমি খাই লৈছোঁ আৰু ঠিক আছে। এতিয়া আমি সকলোৱে খাই মেলি লওঁ। মাহঁতে খোৱা নাই বাৰু, মাহঁতে অলপ পাছত খাব, মানে ভোক লাগিছে আৰু। এতিয়া এয়া চাওক সকলোকে এবাৰ আকৌ দেখুৱাই দিছোঁ। এতিয়া মই খাই লওঁ, ঠিক আছে। মেচিনটো চলি দিয়াৰ লগে লগে ইমান হুলস্থুল হৈ যায়, চব ইমান চাউণ্ড দিছোঁ। সেইটো কাৰণে মই আজি ভইচ অভাৰ কৰিছোঁ, তাৰ কাৰণে বেয়া নাপাব আৰু দেই। এয়া দাদাহঁতে খাইছে ভাত, সকলোৱে খাইছে। আৰু এই মেচিনটো ৰাতিপুৱাৰ পৰা শুনোতে একদম মাথাটো বিষাই গৈছে দেই। ইমান হুলস্থুল চাওকচোন, একদম বেলেগ বাজিয়ে থাকে আমাৰ ওপৰত। এইয়া ওপৰত কাম চলি আছে, ভাবিলোঁ অকণমান আপোনালোককো দেখুৱাওঁ। এয়া ওপৰৰ আধা হৈছেগৈ আৰু, মানে বেছিভাগ হ'বলৈকে বাকী আছে বাৰু তথাপিতো। আৰু বতৰটো এবাৰ ৰ'দ দিছে আৰু এবাৰ অকণমান কিনকিনীয়া বৰষুণ দিলে বাৰু। আৰু বৰষুণজাক দিয়াৰ কাৰণে ভালো হ'ল বাৰু, নহ'লে ইমান গৰম পৰিছিলেও আৰু ইমান ৰ'দত কাম কৰিবলৈও বেয়া। আজি দিনটো ফুলি ফুলি একদম মানে মূৰটো বিষাই গৈছেগৈ দেই। ইমান গৰম উঠিছে মানে ইমানেই চাউণ্ড, একো কোনোবাই যদি কিবা এটা কয় মানে একো নুশুনিয়ে। তুমি ডাঙৰ হ'লে কি হ'বা? ডাঙৰ হ'লে তুমি ডাক্তৰ হ'বা? কি হ'বা? কিন্তু ডাঙৰ হ'লে কি হ'বা? নুফুটে ভালকৈ মুখে, তথাপি ডাক্তৰ হ'ব। অঁ ৰ'বাচোন ৰ'ব মা, এই ডাঙৰ হ'লে কি হ'ব সুধিম দেই। অঁ দেহা তুমি ডাঙৰ হ'লে কি হ'বা? ডাক্তৰ। অ' দেহা, অ' দেহা চা এইফালে। কোনটো কোনটো? অ' দেহা হিমন্ত মামাই কেনেকুৱা কয়? কেনেকুৱা? অঁ আঁতৰলৈ আহা, এইফালে দেখুওৱা, চোৱা এইফালে চোৱা, চোৱা চোৱা চোৱা। ডাঙৰ হ'লে কি হ'ব? দেহা ডাঙৰ হ'লে কি হ'বা? আৰু এইফালে চোৱা, আৰু হিমন্ত মামাই কেনেকুৱা কয়? কেনেকুৱা কেনেকুৱা কৈছে চোৱা চোৱা চোৱা, আকৌ এবাৰ কোৱা। এইফালে পূৰা বিজি।
চা তুমি এইফালে চোৱা না অঁ সেই দেখা বস্তুটো লাগিবই তাক এতিয়া আলহী ৰাতিও আহি আছে আৰু ওচৰত তাৰপিছতে এয়া নিয়ৰ যাবলৈ ওলাইছে তাৰপিছতে এয়া আমাৰ ওচৰৰ খুৰাই হয় আৰু তেখেতে আহিছিল নিয়ৰক মানে বৰ মৰম কৰে বহুত ভাল পায় এতিয়া যায়গৈ বুলি ক'লে মানে বেয়াই পাইছে তাৰপিছতে মই তাতে মাতি আনিলোগৈ নি আছে দাদা হ'ব সেয়া মা যাব আয়ো কথা কেইটা যেন বৰ ধুনীয়াকৈ কয় কি এটা চিঞৰিছে লাটু লাটু আয়ো নিয়ৰ যাবগৈ সকলোৰে মন চন বেয়া এইফালে চাওকচোন সিও কেলে গম পাইছে দেখিছে না মন চন মাৰিলে তুমি নাগে যাব তুমি থাকা মা জগে তুমি থাকা আয়ো বেয়াও লাগে চাওকচোন সকলোৱে আগবাৰলৈ আহিছে আৰু ল'ৰাটো যাবগৈ এতিয়া ইজনে লৈছে সিজনে লৈছে লৈ দিয়া বোলে বিকাশ কি ক'লে খেলিলে না লৈ দিয়া বোলে লৈ দিয়া দি দিয়া পটককে অ' চুমা এয়া বাবা আহিছে আকৌ বাবাৰ মনটো বহুত বেয়া লাগিছে সিও কিবা এটা গম পাইছে এতিয়া দেখিছে নাই একদম পূৰা ঠাণ্ডা মণ্ডা হৈ গ'ল একদম তাৰো মনটো মৰি গৈছে আচলতে মই কেমেৰাটো লোৱা ভুল হয় সেইটো মানে ফটোটো বেয়া নাপাব মানে সেইটো মোৰতো মই পাহৰিয়ে থাকিলোঁ কেনেকৈ লৈছিলে কেমেৰা আহিলে সিয়ে পাব তাৰো মনটো বেয়া লাগিছে ইমান চিঞৰ হৈছে নে বুলিব আকৌ আহিবা সোনকালে দাদা 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 কি ভাবে মোক কেলে ইমান হেৰি আৰু আজি দিনটো এনেকুৱা ভাগৰ লাগিছে এতিয়া আকৌ ঘৰ চৰ চব চাফা কৰি কিমান লেতেৰা হয় আৰু গোটেই চিমেণ্টত ধুলিব ভিতৰত গোটেই সোমাই অৱস্থা নাই ৰাম ৰাম ভাগৰ লাগি গৈছেগৈ দেই তাৰপিছতে এতিয়া ঘৰ চব একদম সন্মুখৰ পৰা একদম লাষ্টলৈকে চব সাৰি মেলি চাফা চিকুণ কৰিলোঁ তাৰপৰা বাবাই এতিয়া বাহিৰত কামেই কৰি আছে তাৰপিছত মাহঁততো সেই তালৈ গ'লে বাঘ থ'বলৈ আৰু আজি সঁচাকৈ ঘৰখন বেলেগ নিজান নিজান লাগিছে আৰু এইদিনা নিয়ৰ আছিলে আচলতে তাৰ মাত কথাবোৰ এতিয়া বহুত ধুনীয়াকৈ ফুটিছে আৰু লাহে লাহে এতিয়া আৰু বেছি মৰম লগা নিচিনা হৈছে পুৰা টোপনি উঠি গৈছেগৈ দেই ফাইনেলি বাৰু আজি যেনে তেনে হ'লগৈ আৰু যি পায় এতিয়া আছোঁ এটা ডাঙৰ চিন্তা এটা গ'ল ন এতিয়া বতৰটো বাৰু ভালেই হ'ল অলপ বৰষুণ বেছি নাই দিয়া বাৰু অকণমান দিছিলে বৰষুণটো দিলে ভালেই হ'ল অকণমান ঠাণ্ডা পৰিলে নহ'লে ইমান ৰ'দটো দিছিলে মানে মাজতে বেলেগ চোকা আৰু যিমানেই নহওক সেইখিনিও মানুহে ন তেওঁলোকেও কষ্টত যদি কাম এটা কৰি থাকে ৰ'দখনত বহুত বেয়া লাগে বাৰু বৰষুণ যাক আহিলত বা অলপ চেঁচা পৰিলে কি সেয়াই এতিয়া ইমান ঘামিছোঁ চব বেলেগ গৰম উঠিছে এতিয়া গা পা ধুই অলপ ফ্ৰেছ চেছ হৈ মেলি নহয় ইমান মানে এতিয়া চকু টকু চব বিষাই গৈছেগৈ ঠিক আছে সেই আগফাল চোৱা চাওক বাবাই ইয়াত একদম চাফা চিকুণ কৰিলে একদম ষ্টেপলৈকে মানে গোটেই চিমেণ্ট তাৰপৰা এই চোতালখনো মানে এতিয়া বাৰু ৰাতি ইমান ভালকৈ নেদেখে তথাপিও অকণমান এইবিলাক চব একদম মানে গোটেই চিমেণ্ট আৰু লাগি থাকিলে আৰু কাইলৈতো আৰু বেয়া হৈ যাব এতিয়া এই মেচিনটো থৈ গ'ল বাৰু আজি সেয়া এতিয়া চাফা চিকুণ চব কৰি আছে এইবিলাক এতিয়া গা পা ধুই মেলি আহিলোঁ একদম পূৰা এতিয়াহে ভাল লাগিছে একদম মূৰ চুৰ আধা ধুই দিলোঁ এতিয়া মানে এনেকুৱা ভাল লাগিছে আৰু বহুত ভাগৰ ভাগৰো লাগিছে তাৰপিছত মাহঁত এতিয়ালৈকে আহি পোৱাহি নাই মাহঁত বাৰু আহিব তাহাঁতক বাহঁতক
আৰু আজি ঘৰখন মানে এনেকুৱা নিজা লাগিছে, সঁচাকৈ বহুত বেয়া লাগিছে। বাবা মানে একদম পূৰা চকু পানী ওলাও মানে আজি দিনটো ল'ৰাটোৰ লগত অকণমান সময়ো থাকিব নাপালে। মানে কি হ'ল, ৰাতিপুৱাই মানুহখিনি আহি গ'ল কামৰ, তাৰপিছত আৰু তেখেতসকলৰ লগতে বিজি হৈ থাকিবলগীয়া হ'ল। তাৰপিছত আৰু শুব, আৰু মানে ইমান ঘপককৈ যেন যাব মানে গম নাপায়। মানে ভিনদেউ আহিছিলে যে, তাৰপিছত কাইলৈ মানে যাবগৈ কামৰ জেগালৈ। তাৰপিছত সেইটো কাৰণে আজি গ'লগৈ, বহুতেই দেৰি হ'ল। এতিয়া 10টা ৰ'ব, এতিয়া 10টা বাজিল। এতিয়া আমি ভাত খাওঁগৈ। আচলতে আজি দিনত এনেকুৱা ধুনীয়া হৈছিলে বাৰু খানাটো, কিন্তু এতিয়া খানা চানা বাৰু অলৰেডি দিনৰ আছেই, বহুত টেষ্টি হৈছিলে খানা। তাৰপিছত আলহীও বহুত মাতিছিলোঁ, কিন্তু বহুত মানুহ নাহিলে, হয়তো সুবিধা অনুযায়ী। আৰু সেইটো কথা, আমি সকলোকে মাতিছিলোঁ বাৰু যিমান পাৰোঁ, কিন্তু অহা নহ'লে তেখেতসকলৰ নিজৰ ইচ্ছা, আৰু আমিনো কি কৰিম। তেখেতসকলৰ সুবিধা হয়তো নিমিলিলে, সেইটো কথা। এতিয়া আমি ভাত পানী খাওঁগৈ। বাবা গা ধুবলৈ গ'ল। এয়া চব এইয়া ইমান সময় ভাত থাকিলে দেখিছেনে? এয়া চালাড, এয়া মাছৰ ভাজি, মাছৰ মানে মাথা। এই সোপা চব কিমান সোপা নষ্ট। এয়া দাইল, মাছৰ মাছো আছে ইয়াতে। এইখিনি এতিয়া মই অলপ উলিয়াই লওঁ।